হেল্ল' গাইজ, গুড মৰ্ণিং, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি বহুত দিনৰ মূৰত ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। বহুত দিন বিৰতিৰ পাছত কিছুমান কৰ্মব্যস্ততাৰ বাবে মই ব্লগ দিব পৰা নাছিলোঁ। বাট আজি ৰাতিপুৱা ক'লৈ যাবলৈ ওলাইছোঁ জানেনে? আজি ৰাতিপুৱা যাবলৈ ওলাইছোঁ মই ডিব্ৰুগড়। ডিব্ৰুগড় একচুৱেলি বিশেষ কাম এটাৰ কাৰণে যাবলৈ ওলাইছোঁ। লগতে আপোনাৰ ডিব্ৰুগড়ত যিহেতু সকলোৱে জানে, প্ৰায় মানুহে যে ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ আছে, যিটো পুৰীৰ ষ্টাইলত বনোৱা হৈছে, পুৰী জগন্নাথ মন্দিৰ ষ্টাইলত। তো তাত সোমাম, আপোনালোককো দেখুৱাম, ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু লগতে ডিব্ৰুগড়খন অকণমান ফুৰিম, তাতে লগৰো আছে, লগৰ ল'ৰা লগৰ ছোৱালী চামথিং আছে আৰু। তো তালৈ যাওঁ, ব'লক মোৰ লগত ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া মই যাওঁ আপোনাৰ মোৰ লগৰটোৰ ঘৰলৈ, যিহেতু মই বাইক লৈ আহিছোঁ ঘৰৰ পৰা, বৰষুণ দি আছে। লগৰটোৰ ঘৰত বাইকখন থ'ম, সি মোক ISBTত থৈ আহিব। আফটাৰ ডেট মাই জাৰ্ণি ষ্টাৰ্ট। তো ব'লক। এটা কথা কিন্তু দেই, আমাৰ যোৰহাটতো কিন্তু বহুত ডাঙৰ ডাঙৰ অট্টালিকা হৈ গ'ল। ওপৰলৈ এনেকৈ মূৰ কৰি চাইছোঁ, ভাল লাগিছে, যি নহওক উন্নতি। আৰু এতিয়া একাপ লাল চাহেৰে গুড মৰ্ণিং সকলোকে। আৰু এয়া মোৰ লগৰ বিশাল দেই, মোৰ চাইল্ডহুড ফ্ৰেণ্ড। বেচেৰা সি মোক ফোন কৰি আছে, তো উঠিলি নাই, আহিছ নাই, বাছ গুচি যাব তেনেকৈ। কিন্তু বাছ পাইছোঁ, ট্ৰেভেলাৰ আছে 2-3খন ডিব্ৰুগড়লৈ। সি বেচেৰা তাৰ জিম আছিলে, তো ৰাতিপুৱা জিমলৈ আহোঁতে মোকো লৈ আহিলে, কৈছে জল্দি উঠ আৰু মানে গাড়ী গুচি যাব আমুক তামুক। তো থেংক ইউ ওৱান ছেকেণ্ড দোস্তি। তো ৰাতিপুৱাই মোক ড্ৰপ দিলেহি। এনেকৈ ৰৈ থকা ছিষ্টেমটোৱে বহুত বেয়া লাগে। গাড়ীৰ দেৰি হৈছে, সোনকালে পাবগৈ লাগে। তো ব'লক, ষ্টাৰ্ট দিছে যেন পাইছোঁ, যাওঁ এতিয়া। আৰু এতিয়া ধুনীয়া এখন মানে উইণ্ড' কাষত, মানে খিৰিকীৰ কাষত বহি ল'লোঁ। আৰু মোৰ এটা ডাঙৰ প্ৰব্লেম আছে, মই গাড়ীত টোপনি যাব নোৱাৰোঁ, মানে লৰচৰ কৰি থাকে যে, সৰুৰ পৰা সেইটো মোৰ প্ৰব্লেম আছে। খালি মই এনেকৈ মানুহ চাই গৈ থাকোঁ, এনেকৈ বাহিৰৰ দৃশ্যবোৰ চাই গৈ থাকোঁ। কিনকিনীয়া বৰষুণ দি আছে, মজা। এতিয়া হেডফোনটো ভৰাই ল'ম আৰু গান শুনি গৈ থাকিম। তো ব'লক, চাই থাকক আপোনালোক। আৰু এয়া আমাৰ যোৰহাটৰ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা, ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ। প্ৰভুৰ শ্ৰীচৰণত ইয়াৰ পৰাই সেৱা জনাইছোঁ, সকলোৰে ভাল হওক। আৰু এজেগালৈ যাবলৈ ওলাইছোঁ যেতিয়া, তো সেৱা জনালোঁ গাড়ীৰ পৰাই। আৰু খুব ভাল লাগে এনেকৈ, ইয়ালৈ প্ৰায়ে আহোঁ মই, ভাদ মাহতো আহোঁ আৰু অন্য দিনতো ফ্ৰী থাকিলে আহোঁ ভগৱানক দৰ্শন কৰিবৰ কাৰণে। এই দলংখন দেখিছে কি ধুনীয়া, বাট নামটো কি হয়, দিখৌ দলং নে কি দলং, আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিবচোন, মই নাজানো মানে, একচুৱেলি জনাই দিলে ভাল পাম। উপস্থিত হ'লোহি শিৱসাগৰ, আৰু শিৱসাগৰত অকণমান দেৰি বাছখন ৰখাইছে। যিহেতু এয়া দেখিছেনে, উল্টাকৈ দেখিছে স্ক্ৰীণত, পুৰুষ মহিলা। মোৰ এইবিধ বস্তু মানে বাছত গ'লে বহুত বেছিকৈ লাগে, মানে বেছি মানে কি আৰু এনেই লাগি থাকে, মানে অকণমান দূৰ পিছত কিয় জানো এইটো ফিল হৈ থাকে। তো বেছি দূৰ নাই, মষ্টলি আপোনাৰ আৰু এঘণ্টা 20 মিনিটৰ পাছত হয়তো ডিব্ৰুগড় পাই যাম। ৰৈ আছে মানুহ, ভাল লাগি আছে, এক্সাইটেড হৈ আছোঁ। তো ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ। মোৰ আগৰ চিটত মানে একদম পোৱালি এটা বহি আছে, অথনিৰ পৰা মোক চাই আছে, চকুটি মাৰি থাকে। তো ভাল লাগিল, মই গালখন চুই চালোঁ, পিটিকি চালোঁ, বাট নামটো সুধিলোঁ নকয়, জাষ্ট হাঁহি দিয়ে। তো মই এনেকৈ গালখন পিটিকি তাৰ লগত ধেমালি কৰি অকণমান দূৰ আগবাঢ়িলোঁ। দাদা, আমি এতিয়া ক'ত পাইছোঁহি? ৰাজমাই পাইছোঁ, মানে ডিমৌ পামগে তাৰপিছত কিমান কি থাকিব ডিমৌৰ পাছত? ডিমৌ পাইছোঁ চেপন, তাৰপিছত মৰাণ, খোৱাং, মৰাণৰ পাছত আপোনাৰ ফাইনেলি ডিব্ৰুগড়। ডিব্ৰুগড়। এনেকৈ আমাৰ যাত্ৰা অব্যাহত আছে। আৰু ইয়াৰ বেছি সময় নালাগে, এপ্ৰক্স আপোনাৰ এঘণ্টামান লাগিব নে দাদা? 1.5 ঘণ্টা লাগিব। 1.5 ঘণ্টা লাগিব বোলে, 1.5 ঘণ্টাৰ পিছতে আমি গন্তব্যস্থান পাই যামগৈ। তো মোৰ লগত ভিডিঅ'টো কণ্টিনিউ কৰি আপোনালোকে চাই থাকক। আৰু আমি ইয়াত যিমান যাত্ৰী আছোঁ, এইজনৰ ওপৰতে নিৰ্ভৰশীল দেই, গোটেইখিনি আৰু মানে গোটেই সমস্ত যিবোৰ অধিকাৰী আজি আৰু তেওঁৱেই, মানে তেওঁৰ ওপৰতে, মানে ড্ৰাইভাৰজনৰ কথা কৈছোঁ, চালকজনৰ ওপৰতে আমি আৰু তেওঁৰ ওপৰতে বিশ্বাস কৰি গৈ থাকোঁ ন। তো সঁচাকৈ ৰিক্সি আকৌ কিন্তু। এই দৃশ্যটো, মানে এই চাহ বাগানৰ যি দৃশ্য আপাৰ আচামৰ, ৱাও, মানে এটি কলি দুটি পাত, কি ধুনীয়া লাগে কিনকিনীয়া বৰষুণ, লগতে চাহ বাগান। মোৰ ডিব্ৰুগড় তিনিচুকীয়া আহিলে মানে জাষ্ট এই চাহ বাগানকে চাবলৈ আৰু খিৰিকীৰ পৰা ডিঙিটো মেলি চাই থাকোঁ। এতিয়া যি আপোনাৰ এই মই যে কৈছিলোঁ ডাইক, DTP ডাইক বুলি কয় আচলতে এইখন জেগা, মই এতিয়া গম পাইছোঁ। আৰু মোৰ কেমেৰা পাৰ্চনে কৈছে এইটো কথা, মানে তেওঁ ডিব্ৰুগড়তে থাকে। তো এটা বিৰাট ধুনীয়া পৰিৱেশ। এইফালে মই কেমেৰাটো দেখুৱাব চেষ্টা কৰিম, এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰখন এনেকৈ বৈ আহিছে, একচুৱেলি একেবাৰে শদিয়া আই থিংক তেনেকুৱা পৰা বৈ আহিছে। আৰু এইফালে আছে আপোনাৰ, ইটো চাইডে আছে লখিমপুৰ, আৰু আপোনাৰ এইটো চাইডে এনেকৈ গৈ ডাইৰেক্ট আপোনাৰ লাগিছেগৈ যোৰহাট পাৰ হয় আৰু, মানে আমাৰ যিটো নিমাতী ঘাট, আমিতো ব্ৰহ্মপুত্ৰ বুলি ক'লে নিমাতী ঘাটলৈকে মনত পৰে, যিহেতু যোৰহাটৰ ল'ৰা।
তো ফাইনেল মানে এনেকৈ বৈ গৈছে। তো ইয়াৰে যি পৰিৱেশ মানে মানুহ আহে ইয়াতে বহে, মানে ধৰি লওক যদি কোনোবাই ডিব্ৰুগড় ইয়াৰ পিছত যদি মোৰ ভিডিঅ'টো চোৱাৰ পিছত যদি কোনোবা ডিব্ৰুগড় আহে তেতিয়াহ'লে নিশ্চয় এইটো প্লেচলৈ আহিব। ডিব্ৰুগড় কোৰ্টৰ পৰা অকণমান নামি আহিয়ে আপোনাৰ এই প্লেচটো আছে, মানে ব্ৰহ্মপুত্ৰ মাথাউৰিটো আছে। অতি ধুনীয়া পৰিৱেশ, পিচফুল বুলি যিটো কয়, শান্তি পৰিৱেশ। তো আৰু ইয়াৰ পিছতে আমি যাম এতিয়া ডাইৰেক্ট জগন্নাথ মন্দিৰ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে মোৰ সৈতে। ৰাস্তাৰে এনেকৈ মানে খোজকাঢ়ি গৈ আছিলোঁ অলপ, আৰু এই ঘড়ীটো দেখিছেনে? সেই ঘড়ীটো চাই মানে মোৰ অকণমান নগাঁৱত মই পাইছিলোঁ তো ঘড়ী, নগাঁও টাউনত আছিলে নেকি মেবি। তো ঘড়ীটো চালোঁ, টাইমটো কেইটা বাজিছে, মোৰ ঘড়ীৰ লগত মিলিছে নাই? একদম একজেক্টলি মিলি আছে। তো গাইজ ফাইনেলি আহি পালোহি মই যি ডিব্ৰুগড়ত আছে জগন্নাথ মন্দিৰ। খুব সপোন আছিল, ডাঙৰ এটা সপোন আছিল যে জগন্নাথ মন্দিৰত আহিম। মানে পুৰীৰ সেই জগন্নাথ মন্দিৰ যাব পৰা নাই যদিও ছেমেই হয় বস্তুটো, তাৰ ক্ষুদ্ৰ ভাগ এইটো আৰু। তো ফাইনেলি আহি পাইছোহি, এতিয়া প্ৰৱেশ দ্বাৰত সোমাম। তো প্ৰথমতে এটা বাহিৰৰ দৃশ্য দেখি ভাল লাগিছে। এয়া মানে আপোনাৰ যি কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম, আৰু এইফালে আপোনাৰ বাসুদেৱে যেতিয়া আপোনাৰ কৃষ্ণক মানে যমুনা নদীৰ পাৰেদি লৈ গৈছিল, সেই দৃশ্য সকলোখিনি ৱালত খোদিত কৰা আছে, অংকন কৰা আছে ধুনীয়াকৈ। তো ভিতৰৰ ফালে আমি গৈ থাকিম এতিয়া, আপোনালোকে ভিডিঅ'টো মোৰ লগত চাই থাকক, আৰু যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে তাৰ বাহিৰৰ ভিডিঅ'তে সেৱা লওক, আৰু সকলোৰে ভাল হওক সেইটো কামনাৰে আজি ইয়াত সেৱা কৰিম। তো এভৰিৱান, মই এতিয়া উপস্থিত হ'লো ফাইনেলি। আমি আহিলোঁ যি জগন্নাথ মন্দিৰৰ মেইন ধাম। তো ইয়াতে জগন্নাথ মন্দিৰৰ মেইন মন্দিৰ ভাগত উপস্থিত হ'লোহি। এই মন্দিৰ ভাগ আছে আপোনাৰ ডিব্ৰুগড় খনিকৰ পাৰ্কৰ অপজিটত, তিনিচুকীয়া ডিব্ৰুগড় বাইপাছ মানে ৰাস্তা। তো এই মন্দিৰ ভাগত বিশেষত্ব এইটো যে যি আমাৰ 4 ধাম আছে হিন্দু ধৰ্মৰ, মই যিমান দূৰ জানো 4 ধামৰ তাৰে এভাগ হৈছে আপোনাৰ যি জগন্নাথ পুৰীৰ যি জগন্নাথ মন্দিৰ, তাৰে আৰ্হিত এইভাগ মন্দিৰ নিৰ্মাণ কৰা হৈছিল 2014ত। তো তেতিয়াই সেইভাগ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তো মানে পৰিৱেশটোৰ বিষয়ে মই দেখাম আপোনালোকক সকলোখিনি। অতি সুন্দৰ পৰিৱেশ। মই এতিয়া যোৰহাটৰ পৰা আহি এতিয়া বৰ্তমান ডিব্ৰুগড়ত আছোঁ, বাট মোৰ এনেকুৱা লাগিছে মই সঁচাকৈ যেতিয়া মানে লাইভ যেতিয়া দেখিছোঁ, মানে এনেকুৱা লাগিছে যে সঁচাকৈ মই পুৰী সেই জগন্নাথ ধামত আছোঁ। বিৰাট এটা ধুনীয়া পৰিৱেশ, ভক্ত পুৰা অগণন ভিৰ। কিন্তু বৰ্তমান এই দুৱাৰখন এতিয়া বন্ধ আছে, যিহেতু মেইন দুৱাৰখনলৈ মই আহিব ট্ৰাই কৰিম, বাট বৰ্তমান এই দুৱাৰখন বন্ধ আছে। 2টা বজাৰ পিছত এই দুৱাৰখন খোলে, কিন্তু বৰ্তমান সময়ত এখন দুৱাৰ বন্ধ আছে। কিন্তু মই সামগ্ৰিক যিটো পৰিৱেশ, মই আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ ক'ম যে সামগ্ৰিক ইয়াৰ যিটো পৰিৱেশ জগন্নাথ মন্দিৰৰ অতি মনোমোহা পৰিৱেশ, মানে পিচফুল যিটো শান্তিময় পৰিৱেশ বুলি কয়। তো সঁচাকৈ যিসকলে আহিছে তেওঁলোকেতো ইতিমধ্যে গম পায়, আৰু যিসকলে অহা নাই মোৰ ভিডিঅ'টো চাই নিশ্চয় আহিব বুলি আশা কৰিছোঁ। তো আৰু চাই থাকক, মই ইয়াৰ পিছত ধুনীয়া ধুনীয়া আপোনাৰ জগন্নাথ মন্দিৰৰ চৌপাশটোৰ বিষয়ে মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিবলৈ পাইছে মন্দিৰ ভাগৰ ভিতৰৰ ভাগত ৱালত এইদৰে খোদিত কৰা আছে আমাৰ যি হিন্দু সভ্যতা সংস্কৃতি, তাৰে মানে যি আপোনাৰ দেৱ দেৱী বা ভগৱানৰ ৰূপ, তেনেকুৱা ধৰণৰ আপোনাৰ ৱালত খোদিত কৰা আছে খুব ধুনীয়াকৈ। আৰু চাই থাকক ভিডিঅ'টো, আগলৈও ভাল পাব আপোনালোকে। আৰু মন্দিৰৰ ওপৰৰ ভাগৰ এই ভিউটো চাওক না, কি ধুনীয়া লাগিছে, একদম ফুল এপাহ ধুনীয়াকৈ আঁকি থোৱা আছে। আৰু এয়া মন্দিৰ ভাগৰ মেইন দুৱাৰ ভাগ, যিটো 2টা বজাৰ পিছত খুলিব, 2টা বজাত খুলি যায় আৰু মানে এটা পূজাৰী আহিব, তাৰপিছত খুলিব আপোনাৰ চাম। অৱশেষত মানে অপেক্ষাৰ অন্ত পৰিল আৰু দুৱাৰ খুলি গ'ল। এয়া ভগৱান জগন্নাথৰ যি মূৰ্তিভাগ, মেইন মূৰ্তিভাগ ভিতৰৰ এই ভাগ, আমি ইয়াৰ পৰাই সেৱা লৈছোঁ, আৰু আপোনালোকেও সেৱা লওক। চাই থাকোঁ বলক। আৰু মন্দিৰৰ ছাইডত ৱালত মানে এইদৰে অংকন কৰা আছে, খোদিত কৰা আছে ভগৱান বিষ্ণুৱে যি অনন্ত শয্যাত শয়ন কৰে, লক্ষ্মী মায়ে এনেকৈ ভৰিখনত ধৰি থাকে, সকলো দেৱ দেৱী মহাদেৱকে ধৰি সকলো ব্ৰহ্মা যি ভগৱানৰ নাভিৰ পৰা উৎপন্ন হৈছে সেই গোটেইখিনি দেখুৱাইছে। খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰকৈ দেখুৱাইছে। মানে কি ক'ম, মানে একদম ভক্তিভাৱটো মানে আপুনি জাগৃত হয় ইয়ালৈ আহিলে, মানে খুব ধুনীয়া। তো গাইজ এতিয়া আপোনালোকক এটা ভিউ দেখুৱাম মই। ইয়াৰ পৰা চাওক জগন্নাথ মন্দিৰৰ হাইটটো, যিটো মেইন মন্দিৰৰ মূল হাইটটো চাওক কিমান হ'ব। মানে মই ওচৰৰ পৰা যদি এবাৰ দেখুৱাব চেষ্টা কৰোঁ তেতিয়াহ'লে চাওক, মানে উচ্চতাটো বহুত বেছি ওখ, মানে একদম লাইক জগন্নাথ ধামৰ যিটো মেইন উচ্চতা, হয়তো মইতো তালৈ গৈ পোৱা নাই বাৰু, তথাপি তেনেকুৱাই এটা অনুভৱ হৈছে, মানে সেনেকুৱাই হ'ব লাগে। আৰু লগতে ইয়াৰ এটা বিশেষত্ব হ'ল, ইয়াত অকল জগন্নাথ মন্দিৰ বুলি নহয়, ইয়াত আছে আপোনালোকে পোনপ্ৰথমে ইয়াত দেখিবলৈ পাইছে লক্ষ্মী মন্দিৰ ওচৰত আছে, যিটো মহালক্ষ্মী মন্দিৰ সেয়া আছে। আৰু লগতে আছে, মোৰ লগত আহি থাকক আপোনালোকক মই দেখুৱাম, সেয়া আছে ৰামৰ দৰবাৰ, মানে যি শ্ৰীৰাম ভগৱানৰ পুৰুষোত্তম শ্ৰীৰাম। তো এয়া
আৰু তাৰ লগতে বহুতখিনি চিত্ৰ অংকন কৰা আছে ইয়াত। কেমেৰাটো ইমানটো হয়তো ঢুকি পাবগৈ নাই নাজানো। ইয়াতে লৱকুশৰ যিটো সুগ্ৰীৱ আৰু বালিৰ যি বনবাসৰ দৃশ্য সম্পূৰ্ণ এয়া স্বৰ্ণমৃগ যেতিয়া খেদিছিলে ৰাম লক্ষ্মণৰ সীতাই যেতিয়া পঠিয়াইছিলে ৰামক, লক্ষ্মণৰ সেয়া পিছত বিচাৰি যোৱা দৃশ্য। আৰু লগতে তাৰ পিছত একাদিক্ৰমে দেখাই আছে যে ইয়াত মানে আপোনাৰ এয়া হৈছে সীতা হৰণ, যেতিয়া পুষ্পক ৰথত ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছিল। তো সম্পূৰ্ণখিনি ইয়াত ধুনীয়াকৈ খোদিত কৰা হৈছে। আৰু এটা মই দেখিব পাইছোঁ ছবি, ইয়াত আপোনালোকক মই দেখুৱাবলৈ ট্ৰাই কৰিম। একচুৱেলি বহুত লাষ্টলৈকে আছে, কিন্তু যিমানখিনি কভাৰ হয় সিমানখিনি দেখুৱাব চেষ্টা কৰিছোঁ। এয়া আপোনাৰ হনুমানে যেতিয়া এটা আঙুঠি দিছিলগৈ ন, মানে সীতা যেতিয়া য'ত মানে ৰখা হৈছিল সীতাক লংকাত, তো তেতিয়া এটা আঙুঠি দি চিন দিছিল যে মই ৰামৰ দূত হয়, ভগৱান ৰামে মোক পঠিয়াইছে। তো সেই মানে আঙুঠিটো দিয়ে চিনি পাই গৈছিল হয় ৰামৰ দূত হয় বুলি। তো ইয়াত এয়া শুই আছে মানে লংকাৰ প্ৰহৰী, আৰু এয়া হনুমানে দিয়া সীতাক সেই আঙুঠিটো। তো সেইখিনি গোটেইখিনি স্পষ্টকৈ ইয়াত খোদিত কৰা আছে। আচলতে গোটেইখিনি যি আধ্যাত্মিকতাৰ দিশ ইয়াত সম্পূৰ্ণৰূপে আপোনাৰ প্ৰতিফলন ঘটিছে, ইতিমধ্যে দেখিলোঁ। বাকী আৰু এবাৰ ৰাউণ্ডটো ঘূৰি ভিডিঅ'টো সোনকালে কমপ্লিট কৰিম। স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো মহতি চাই থাকক। আৰু লগতে এটা বহুত ধুনীয়া কেম্পাছ দেখিছে আপোনালোকে, এটা সুন্দৰ পৰিৱেশ, নিৰিবিল একদম পৰিৱেশ, য'ত চৰাই চিৰিকটি গোটেইখিনি মানে আৱাজ আহি থাকে ধুনীয়া। আৰু মানে অহাজনে ফিল কৰিব পাৰিব ইয়াত কেনেকুৱা এটা পৰিৱেশ, কেনেকুৱা এটা পিচফুল মানে পৰিৱেশ হয়। আৰু এটা ইয়াতে ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত আপোনাৰ কেণ্টিন আছে। যদি ইয়াতে মানে আপোনালোকে লাঞ্চ কৰোঁ বুলি ভাবে তেতিয়াহ'লে লাঞ্চ কৰিব পাৰে ধুনীয়াকৈ। কেণ্টিন আছে ইয়াতে। মোৰতো ভোক লাগি আছে, মই বজাৰ নাই, সেইটো ফাইনেল কথা। আৰু ইয়াৰ লগতে দেখিছে এইটো আছিল এণ্ট্ৰেঞ্চৰ পৰা আহিলে সিটো ছাইড, মই যিটো দেখুৱাইছিলোঁ সেইটো সোঁহাত, আৰু এইটো হৈছে আপোনাৰ বাওঁহাত। তো বাওঁহাতে আছে আপোনাৰ শ্ৰী গণেশ মন্দিৰ। মানে মই কৈছোঁ চব দেৱ দেৱীৰ ইয়াত মন্দিৰ মানে মেইন ধামৰ ছাইডত, মেইন মানে জগন্নাথ মন্দিৰৰ ছাইডত আছে। আৰু এইবোৰ যেনেকৈ অথনি কৈছিলোঁ যে মই আপোনাৰ ৱালত খোদিত কৰা আছে ভগৱানৰ গোটেইখিনি ৰূপ, তেনেদৰে ইয়াতো শিৱ পাৰ্বতী, ইয়াত গণেশৰ গোটেইখিনি আপোনাৰ ইয়াতে ধুনীয়াকৈ অংকন কৰা আছে। এটা স্পেচিয়েল দুৰ্গা মাৰ যিটো মহিষাসুৰ বধৰ যিটো দৃশ্য, বহুত ধুনীয়াকৈ অংকন কৰিছে। যিসকল শিল্পীয়ে এয়া অংকন কৰিছে তেওঁলোকক শত সহস্ৰ কোটি প্ৰণাম। মানে কম প্ৰতিভা নহ'ব আচলতে এইবোৰ অংকন কৰাটো, আমাৰ কাৰণেতো বহুত ডাঙৰ কথা। সেয়া কালিমাৰ যি ৰূপ, সেয়া গোটেইখিনি দেখুৱাইছে। কিন্তু পৰিৱেশটো সঁচাকৈ বৰ বিৰাট ধুনীয়া পৰিৱেশ, মানে ঠাণ্ডা পৰিৱেশ, পিচফুল, শান্তি। মই ইতিমধ্যে বাৰে বাৰে কৈছোঁ বহুত বেছি ধুনীয়া লাগিছে আহি পিনি। আৰু তো যোৰহাটৰ পৰা আহিছিলোঁ বেলেগ এটা মুড লৈ, আৰু ইয়াত হৈ গ'ল বেলেগ এটা মুড। নিশ্চয় আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, অকণমান হ'লেও এনজয় কৰিছে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত লাইক এটা কৰিব, আৰু জয় জগন্নাথ এটা কমেণ্ট লিখি দিব। জয় শ্ৰীকৃষ্ণ, এনিথিং লৰ্ড কৃষ্ণৰ লগত ৰিলেটেড এটা কমেণ্ট কৰিব, নিশ্চয় মোৰ ভাল লাগিব। আৰু আপোনালোকে যদি এনেকৈ উৎসাহ দি থাকে তেতিয়াহ'লে মই আগলৈও এনেকৈ, যিহেতু যোৰহাটৰ বাহিৰত মোৰ এইটো প্ৰথম ব্লগ, তো এনেকৈ বাহিৰলৈ গৈ মই ভিডিঅ' বনাব চেষ্টা কৰিম। আপোনালোকে খালি মৰম কৰিব, লাইক কৰিব, আৰু যেতিয়া ভিডিঅ'টো চাই কমেণ্ট এটা প্লিজ কৰি আহিব। তো এয়া হৈছে বিমলা মন্দিৰ, লগতে আছে আজি স্পেচিয়েলি কেমেৰা পাৰ্চনজনো মই খুব ধুনীয়াকৈ পাইছোঁ। তেওঁ মোক ধুনীয়াকৈ দেখাই দিছে গোটেইখিনি। তেওঁৰ পৰাই আচলতে মই গোটেই জগন্নাথৰ বিষয়ে সুধিছিলোঁ। তেওঁৱে মোক গোটেই মানে হিষ্ট্ৰিকেল যিখিনি কথা তেওঁ মোক কৈছিল। থেংক ইউ ছ' মাছ, সেইটো কাৰণে এটা ডাঙৰ থেংক ইউ দিছোঁ টু ম'ম'। থেংক ইউ ছ' মাছ। এণ্ড আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া ভিডিঅ'টো খতম হ'বলৈ গৈ আছে। গাইজ, এয়াই আছিল আজিলৈ ভিডিঅ'টো। খুব বেলেগ এটা অনুভৱ, বহুত বেছি ভাল লাগিল। ডিব্ৰুগড়ত প্ৰথমটো ব্লগ মোৰ, তাকো একদম ভাগ্য ভাল জগন্নাথ মন্দিৰত। সঁচাকৈ বহুত বেছি ধুনীয়া লাগিল। আৰু যদি আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই উপভোগ কৰি যদি ভাল পালে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোৰ লাইক বাটন এটা লাইক,
কৰি দিব। কমেণ্ট ছেকশ্যন খোলা থাকিব। কমেণ্টত আপোনালোকে ভগৱানৰ বিষয়ে জয় জগন্নাথ, জয় শ্ৰীকৃষ্ণ যি লিখে আপোনালোকে লিখিব। কেনেকুৱা পালে আৰু মই কেনেকুৱা কণ্টেণ্ট বনালে আপোনালোকে ভাল পাব মোক আপোনালোকে জনাব। তো মই আগলৈ তেনেকুৱা ভিডিঅ' বনাব ট্ৰাই কৰিম। তো সম্পূৰ্ণভাৱে এয়াই আছিল ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অনাগত দিনত তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ পৰা আপোনালোকে চাবলৈ পাব। চ' বাই বাই, লেটছ গ', জয় আই অসম।